KCMC Inter-Club League Football Championship, Inglongkiri Model Village, Angdung Keti. Patumi nipai trok siarni KCMC Inglongkiri Model Village Inter-Club League Football Championship, Angdung Keti. Laso Along Lt mondor Rongpi Memorial Amen Pensi, Bipono. Laso Along patirpi Pon Langsoliet Sports Association ahin pensi, patirpi Pon si, Pini Angdung Keti along, 3-star lapen, Janasing Football Club Atum angbong si, pathu pono. Pathu bom ahut 3-star Atum kethek munak ajok, 3x1 pen, Janasing Football Club Atum aphan, parem pon si, chepahai pono. Labangso pathu along, manpeng Kedo chopha alohi pen, Karbi Anglong Council FC Jonhny Timung, lapen, Karbi Anglong Sports Association Achunbang Pankaj teron atum chetong dun. Laso Along MAC Jonhny Timung. Fil kapa mesen aphan lak thomatang kapen rat angnu sijak tekang. গাঁৱত যেহেতু পৰিৱেশটো এনেকা আজি সাপোৰ্ট দেখা পায় অডিয়েন্স দেখা পাইছে কাঁচা চিনেমাত এনেকা দেখা নাপায় কাঁচা এনেকা আমি দেখা নাপায় ইয়াত যেটো দেখা পাইছে সেইকাৰণে যিকিন হওক দুইটা টিম কাৰণে মই ভৱিষ্যতৰ কাৰণে মই আহিবলগীয়া দিনবোৰত যাতে উন্নতি হয় আৰু যাতে ডেভেলপ আৰু খেলটো ডেভেলপ কৰিব পাৰে সেইবাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু এই জিকাৰ ক্ষেত্ৰত মই বিশেষকৈ একো ক'ব নাযাওঁ টাইমৰ নাই এতিয়াতো মানে আন্ধাৰ হৈ আছে এই দুটা টিম কাৰণে যিটো ইয়াতে ফাইনেল লৈ যিটো বৰ্তমান যিটো ফিল্ডত ফাইনেল লৈ যিটো আহি পাইছে তাৰ কাৰণে মই সেইটো অঞ্চলত ডেভেলপ কাৰণে এইটো জিকা পাৰ্টি 3-star FC প্ৰথমতে ইয়াৰ পৰা আৰম্ভ কৰি এইটো ফিল্ডত যিটো প্ৰত্যেক বছৰ যাতে এনেকুৱা খেলটো আৰু সদায় হৈ থাকে তাৰ বাবে ফিল্ডটো অলপ ডেভেলপ কৰা জৰুৰী দৰকাৰ আছে সেইটো কাৰণে মই মোৰ ফালৰ পৰা নেক্সট খেলাৰ আগতে নেক্সট মানে অহা বছৰ কাৰণে অহা বছৰ তাৰ হ'ব যিটো বৰ্তমান এনেকৈ টুৰ্ণামেণ্ট যিটো পতাৰ আগতে ভাল হ'ব কাৰণে মোৰ ফালৰ পৰা এইটো ফিল্ড কাৰণে যিটো সদায় যাতে প্ৰগ্ৰামটো পাতি থাকে মানে এই খেলখন অনুষ্ঠিত কৰি থাকে তাৰ বাবে 3 লাখ টকা মোৰ ফালৰ পৰা এইটো ডেভেলপ কাৰণে ফিল্ড এইটো এতিয়া জিকিছে লাংচলিয়েট কিবা 8 কিলো 3-star 8 কিলো এৰিয়া অঞ্চল ডেভেলপ তেতিয়া খেলটো যাতে আৰু যাতে ইম্প্ৰুভ হৈ থাকে আৰু সদায় খেলিব পাৰি সেইকাৰণে 8 কিলো ফিল্ডৰ কাৰণে আৰু 3 লাখ টকা মই এনাউন্স কৰিছোঁ দেই নীলাপুৰ সেইটো এৰিয়া অঞ্চল ডেভেলপ কাৰণে ফিল্ড কাৰণে স্পেচিয়েল ফিল্ড 5 লাখটো মই এতিয়া জাষ্ট ৰিচেণ্টলি দিছোঁ এতিয়া 5 লাখত দিছে আৰু 3 লাখ টকা আৰু মই লেণ্ড ডেভেলপমেণ্ট কাৰণে আৰু লেণ্ড ডেভেলপমেণ্ট 9 লাখ হৈছে হা সেইটো যাতে আৰু ইয়াৰ খালি গাঁৱৰ মাজত খেলটো নহয় তোমাৰ যাতে আকৌ ইম্প্ৰুভ হৈ যায় বেলেগ তাত যাতে খেলিব পাৰে বেলেগ এৰিয়াত যাতে গৈ খেলে সেইটো কাৰণে মই ভগৱানৰ ওচৰত আকৌ এবাৰ প্ৰাৰ্থনা কৰিছোঁ আৰু বিশেষ সকলোৰে যাতে স্বাস্থ্য সকলোৱে থাকে স্বাস্থ্য যাতে ভাল থাকে আৰু সকলোৱে যাতে মিলা প্ৰীতি থাকে বৰ্তমান এই খেলৰ জৰিয়তে আমাৰ সকলোৱে মিলা প্ৰীতি থাকিব যাতে ভৱিষ্যতে মানে ইয়াত এইটো অঞ্চল বা এইটো অঞ্চল চোৱা চিনাকিও হ'ব স্বাস্থ্য ভালে থাকিব সকলোৱে এইটো প্ৰাৰ্থনা কৰি মোৰ বক্তব্য সামৰিছোঁ কাৰণ